তোমালোকক সুধি আছো ওয়ান বাই ওয়ান তোমালোকে পারফর্ম কৰিছা রাইট সো তোমালোকে পারফর্ম কৰিছা তোমালোকে নিজৰ মুখৰ পৰা কোৱা কি তোমালোকে পারফর্ম টু মাইক্ৰোফোন মই বেছি দেৰি কাৰণে নিদিও বিকজ অলৰেডি গেটিং লেট সো ৰবেন তেৰণ ফাৰ্স্ট অফ অল তোমাৰ পৰা স্টাৰ্ট কৰি আছো তুমি গান গাইছা ফাৰ্স্ট ৰাউন্ড সেকেন্ড ৰাউন্ড তুমি দুটা ৰাউন্ড দি কিনা তোমাৰ অপিনিয়নটো মোক কোৱা কম সময়ৰ ভিতৰতে মই ইটো जितने दफा इतो गाने মই ভাল পাইছে थैंक यू रबिনৰ কাৰণে একবাৰ হাত চাপৰি বজাই দিয়ক আৰু আপোনালোকক ক'ব দৰকাৰ নাই সব ল'ৰা ছোৱালী আমাৰে আকাশ তামাং মই আপোনাৰ পৰা সেম কোৱেশ্চনটো মই ৰিপিট নকৰো আপোনাক সুধিব বিচাৰিছো মোৰ সেকেন্ড ৰাউন্ড অলপ ভাল লাগিছে आकाश करने আপোনালোকে हाथ चापड़ी बजाय থাকক सृष्टि कौर जो क्वेश्चन मैंने इनसे किया वो क्वेश्चन आपसे भी करता हूँ प्लीज टेल मी कि तुम्हें फर्स्ट सॉन्ग परफॉर्म करके और सेकंड सॉन्ग दोनों में से कौन सा ज्यादा बेटर लगा उस हिसाब से हम आगे बढ़ते हैं मुझे सेकंड वाला सॉन्ग सबसे अच्छा लगा ये जिंदगी उसी की है इसके আপোনালোকক ক'ব দৰকাৰ নাই বজাই থাকক আপোনালোকে ৰূপালী টপিপি লাষ্ট কন্টেস্টেন্টস সো তোমাক মই সুধিব বিচাৰিছো তুমি দুটা গান পারফর্ম কৰিছা এতিয়া ৰিজাল্ট ভয়েস অফ কাৰ্বি আংলমৰ আউট হ'ব তো ফার্স্ট অফ অল মই তোমাক ক'ব বিচাৰিছো যে আমি দুটা গানো তোমাৰ চালো লাষ্ট সবৰ তো তোমাক এতিয়া নিজে সুধিব দিছো মাইক্ৰোফোন দিছো কি তুমি কোৱা কি তোমাৰ কোনটো গানটো এনেকা লাগিছে কি আই এম দ্য বেস্ট सेकंड सॉन्ग ओके थैंक यू थैंक्स टू ऑल ইয়াতে থাকা আৰু এতিয়া মই ক'ব বিচাৰিছো মাইক্ৰোফোন থমাসক দিব বিচাৰিছো থমাস ছাৰক তোমালোকৰ এতিয়া অলপ প্ৰে কৰা বেছি দেৰিও নহয় জলদি জলদি প্ৰে কৰা আৰু থমাস ছাৰ এটা ৰিজাল্ট তোমাক ওলাই দিব हेलो कंटेस्टेंट सो हाउ वाज योर डे टुडे कैसा लगा आप लोगों को परफॉर्म करके अच्छा लगा लाउडली स्मार्ट ओके यू ऑल आर द फाइनलिस्ट एंड मैंने पहले ही बोला कि आज जो भी मतलब फाइनल में आप लोग हो यू ऑल आर द विनर सब लोग ही विनर हो इसलिए आज फाइनल में आप लोग हो ठीक है सो बिना देरी किए हुए हम लोग आज रिजल्ट पे चलते हैं ठीक है सो I just want to take some time for the result क्योंकि ये एक टाइटल है The Voice of Carbon ओके सो इतना जल्दी तो नहीं मिलेगा तो सबसे पहले मैं रूपाली को मैं पूछना चाहता हूँ ठीक है रूपाली অসমীয়া ঠিক আছে ओके কেনেকুৱা লাগিলে তোমাৰ শোটো কৰি কেনেকুৱা লাগিলে শোটো জাস্ট বহুত ভাল লাগিছে ओके তুমি তোমাৰ মতে আজিৰ উইনাৰ কোন एटलिस्ट माने तुम्हार निजर मते माने तुमी निजे विनर होबो लागे ने आकाश होबो लागे ने रबिन होबो लागे ने सृष्टि होबो लागे ने तुमी निजे होबो लागे जस्ट वन मींस आई एम जस्ट आस्किंग माने जस्ट व्हाट इज योर ओपिनियन केले सृष्टि कर केले शी इज बेटर देन you all are very good okay सृष्टि कर কোন হ'ব লাগে উইনাৰ for you ৰবীন্দ্ৰ তুমি হ'ব নালাগে মানে তোমাৰ হ'বতো মন নাই নেকি কনফিডেন্স নাই কনফিডেন্স আছে নে নাই ओके देन যদি টাইটেল তোমাৰ তাৰ আছে তেতিয়া মই ৰবিনক দি দিম দেই বেয়া নাপাব সো আকাশ কেনেকুৱা লাগিল তোমাক পারফর্ম কৰি ভাল লাগিল সো তুমি কি ক'ব বিচাৰিবা লাইক শো কৰি তুমি দ্য ভয়েস অফ কাৰ্বন কৰি কেনেকুৱা লাগিলে তোমাৰ বহুত ভাল লাগিছে তুমি তোমাৰ বেস্ট দিলা নে আজি বেস্ট দিছা ओके सो তোমাৰ মতে উইনাৰ কোন হ'ব লাগে
Who should be the winner, you or anybody else? Okay, for you, kun sabke yaar bhitor sabke tough contestant kun tumar lawat kun mane takkar kun ase na? Kun na? Okay, you're the one. Okay, keep it up. So Robin, ene wale ke tumi kola hai. So tumar mate the voice of Karbi Anglong tumak mane tumak beat koribo para, tumar lawat takkar dibo para kun asile bro? Winner নহয় মই কৈছো যে তোমাৰ লগত সিঙ্গিংত কম্পিটিশন কৰিব পাৰা তুমি কাক মানে তোমাৰ হেৰি ভাবা মানে কম্পিটিশন লেভেলৰ চাৰিজনৰ ভিতৰত কাক মানে কোন উইনাৰ হ'ব এটো কথা বুজি পাই যাও ক'ব নোৱাৰে তুমি নিজে হম বুলি ক'ব নোৱাৰা হা আচ্ছা তুমি ক'বই নোৱাৰা ঠিক নকৰি আমি ৰিজাল্টটো So at the end, আজি একদম অন্তিম পৰ্যায় আমি পালোহি এটো যোনটো শো আমাৰ আজি পৰা নহয় বহুত দিনৰ আগৰ পৰা এটো চলি আছিল আজি ফাইনেল হয় আৰু ফাইনেল আমি আমাৰ মাজত আমাৰ ফাইনেলিষ্ট আছে আপোনালোকে সকলোৱে দেখিলে উপভোগ কৰিলে হয়তো সকলো চাগে বহুত ধুনীয়া টেলেন্টেড আপোনালোকে কাৰ্বি আংলঙৰ ভিতৰত বা বাহিৰৰ পৰা আহিছে so all are very much talented আৰু the voice of Karbi Anglong টাইটেল আজি কোনে ল'ব আপোনালোকে খন্তেক সময় পিছতে গম পাব মোৰ হাতত আছে ৰিজাল্ট আমি সকলো জাজেছে মিলি আমি যেটো আমাৰ আজি ৰিজাল্ট আমি উলিয়ালো আৰু লগতে ৰিজাল্ট যদি আমি এনাউন্সমেন্ট কৰিম তেতিয়া সকলোৱে যাতে ডাঙৰকৈ এটা হাত চাপৰি দিয়ে কিয়নো মানে আৰ্টিষ্ট সদায় যি কি পাইছে কি নাই পোৱা সেইটো পিছৰ কথা কিন্তু ইয়াত সদায় পাৰফৰ্ম কৰে অডিয়েন্সৰ কাৰণে আৰু অডিয়েন্সৰ হাত চাপৰিটোৱে সবতকৈ ডাঙৰ আশীৰ্বাদ আমাৰ নিশ্চয় আৰ্টিষ্ট সকলৰ কাৰণে সো গতিকে আপোনালোকে সেই হাত চাপৰিটোৱে আশীৰ্বাদ দিব আমাৰ কন্টেস্টেন্ট সকলে যাতে আজি এটো মঞ্চত আছে কাললে যাতে তেওঁলোকে একদম এটা ইন্টাৰনেশনাল প্ল্যাটফৰ্ম বা নেশনাল প্ল্যাটফৰ্মত গৈ নাম কঢ়িয়াব পাৰে আমাৰ অসমলে হু নাম কঢ়িয়াই আনিবলৈ মানে সক্ষম হয় তাৰ বাবে আপোনালোকে হাত চাপৰিৰে মানে আপোনালোকে আশীৰ্বাদ দিব লাগিব তেওঁলোকক আৰু গতিকে মই এতিয়া আমাৰ যেটো ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ ইয়া তো চাৰিটা আমাৰ ফাইনেল মানে আছিল তো লাষ্ট অফ যাম from the fourth prize of আমি গৈ থাকিম so fourth prize goes to the voice of Karbi Anglong season 1 fourth prize goes to Akash Tamang give a big hand for Akash Tamang please come to the front so he is a very good singer बहुत मेहनती है और बहुत अच्छा कर रहा है आगे जाके और भी अच्छा होगा so all the best for your future and I would like to request our the Ocean band members to present his memento. Give a big round of applause to Akash Tamang. So now etia ami third prize ot ahisu so third prize goes to kun ase baro eta third prize kun ase baro so third prize goes to Robin Teron give a big hand to Robin Teron please come to the front give a big hand to Robin Teron second runners up to Robin Teron give a big hand and best wishes for your future Robin now दो लड़का था वो लोग निकल गया अभी दो लड़की है गर्ल पावर so अभी मैं सेकंड में आऊंगा सेकंड एंड फर्स्ट दोनों में एक साथ अनाउंस करूंगा क्योंकि दोनों हैं so सेकंड प्राइज गोes to किसका नाम है सृष्टिका है क्या सृष्टिका है क्या सेकंड प्राइज या रूपाली का है
So second prize goes to Rupali Top BP. Give a big hand to Rupali Top BP. Give a big hand to Rupali Top BP. And আৰু মই এই ভয়েস অফ কাৰ্বি আংলং সাৰ্টিফিকেটটো ৰূপালী টপ বিপিক দিলো বাট মই তাৰ মা দেউতাক মাতিব বিচাৰিছো ষ্টেজত আৰু নিজৰ হাতৰ পৰা ৰূপালী টপ বিপিক ভয়েস অফ কাৰ্বি আংলঙৰ ফাৰ্ষ্ট ৰানাৰ আপ আপোনালোকে নিজৰ হাতৰ পৰা বনাওক প্লিজ কাম অন দ্য ষ্টেজ ৰূপালী তুমি নিজৰ মা দেউতাক মাতি লোৱা ষ্টেজত हेलो बा So আপোনালোকে হাত চাপৰি বজাব বহুত কষ্ট কৰিছে গানটো গাবৰ কাৰণে so আপোনাৰ ছোৱালী আৰু মই নমস্কাৰ কৰিছোঁ ইমান দূৰ পৰা আমাৰ শ্ব'ত আহিবৰ কাৰণে আশীৰ্বাদ আছে so আপোনালোকে নিজৰ হাতৰ পৰা তাত এই চাৰ্টিফিকেটটো দি যেন আমাৰ শ্ব'টো স্পীডটো আৰু আপ কৰি চলে So big round of applause Rupali Top BP and his parents আপোনাৰ নামটো মই জানিব পাৰিম মোৰ নাম শ্ৰী কাছো টপি আপুনি মাইকটো লৈ কিনা নিজৰ ছোৱালীৰ বিষয়ে আজি ইয়াৰলৈকে গৈ পাইছে ফাৰ্ষ্ট ৰানাৰ আপ হৈছে ডিফু ভয়েস অফ কাৰ্বি আংলঙত তো আপুনি কি ক'ব বিচাৰিছে মনটো আজি মোৰ ছোৱালী তেনেকুৱা কোনো ছিংগাৰৰ ক্লাছ নকৰাকৈ ঘৰতে তেওঁ নিজকে দি কোচিছ কৰি পেলাই আজি ভয়েস অফ কাৰ্বি আংলঙৰ ডিফু ক্লাবত উপস্থিত হোৱাটো মোৰ নিজকে নিজে বহুতখিনি ভাল বুলি নিজকে আৰু ভয়েস অফ কাৰ্বি আংলং আমাৰ ছাৰসকল বাইদেউসকলকো আজি মোৰ ছোৱালী তাত খাৰা হৈ পেলাই ছেকেণ্ড বুলিও মই ফাৰ্ষ্ট বুলিও মই নকওঁ কিন্তু এই ষ্টেটত খাৰা হোৱাটো বহুতখিনি ধন্যবাদ আপোনালোকক মই থমাস প্ৰিয়াই আমি গম পাওঁ কিমান মানুহ কষ্ট কৰি ফাৰ্ষ্টৰ পৰা আগলৈকে আহে বহুত কষ্ট কৰিছা তুমি আৰু মই তোমাৰ মাকো এখাৰ কথা ক'ব বিচাৰিছো আপুনি আপোনাৰ ছোৱালী ফাৰ্ষ্ট পাইছে সো প্লিজ আপুনি কিবা এটা আপোনাৰ ছোৱালী যে ফাৰ্ষ্ট পাইছে আপুনি সবৰ আগত একটা লাইন কৈ দিয়ক অসমীয়া কাৰ্বি যি পাৰে ada dua pelaku lah. Ini tu kita kibor kita ni tu. Nampak ni tu ni lo satu nama iksi ni tu. Ni cing sampai kola. Ini ke lantai ni ke ni lo ke pelan. Nani tu nani jadi. so give a big round of applause for Srishti Kaur, the title leader of The Voice of Karbi Anglong Season 1. সকলে ডাঙৰকে হাত চাপৰিব লাগে খুব টেলেণ্টেড ছোৱালী আৰু বহুত ধুনীয়া গাইছে আপোনালোকে হয়তো উপভোগ কৰিছে and she is deserving of this title. hope আপোনালোকে সৃষ্টি কৰক অকল ইয়াতে নহয় এখন মঞ্চতে নহয় আগত গৈ বহুত বিভিন্ন ধৰণৰ মানে ডাঙৰ ডাঙৰ প্লেটফৰ্মত আপোনালোকে দেখা পাব বুলি আশা ৰাখিছোঁ কিয়কি তাই সঁচাকৈ বহুত টেলেণ্টেড আৰু she deserve of this title and তাই যেতিয়া গাই আছে তেতিয়া মোৰ কাৰণে উইনাৰ হৈ গৈছিলে so গতিকে আপোনালোকে অলপ দেৰিকৈ গম পাইছে কিন্তু হ'লেও she is the winner of the Voice of Karbi Anglong Season 1. Thank you. Round of applause. তেৰৰ কাৰণে আৰু এটা স্মল গিফট আছে আমাৰ কাৰণে সো মই গিফটটো দিব কাৰণে প্ৰিয়া প্ৰধান মিছক কম কি আপুনি নিজৰ হাতৰ পৰা আমাৰ ৰবেন তেৰন নক সৰু স্মল ভয়েস অফ কাৰ্বি আংলং ট্ৰফিটো দি কিনা প্ৰাইজটো দি কিনা আৰু আপোনালোকে বহুত জোৰকে হাত চাপৰি বজাব আমাৰ লগত অডিয়েন্স নাই বাট যিমানে আছে সিমানে হ'ব সো
Robin Teron, congratulations. Big star, congratulations. And এইটো এতিয়া আপোনাৰ হৈ গ'ল, আপুনি এতিয়া ল'ব পাৰে সেলফি। নেক্সট এতিয়া মাতিব বিচাৰিছো সমাজ বসুমতাৰী ছাৰক, ৰূপালীক আমাৰ এই স্মল গিফ্টটো দি কিনা আৰু ৰূপালীৰ ভিতৰৰ টেলেণ্টটো বাহিৰত ওলাবৰ কাৰণে। সো বিগ হেণ্ডছ অফ applause, ৰূপালী টপ VP। Thank you. Winner of the Voice of Karbi Anglong Season 1, তেওঁক আমি তিনিজন জাজেছ আমি সকলে মিলি Sir Deva Kumar, Miss Priya Pradhan and Mr. myself আমি সকলে মিলি উইনাৰক আমি এই সাৰ্টিফিকেটটো দিব বিচাৰিছো। সকলে ধুনীয়াকৈ ডাঙৰকৈ এটা হাত চাপৰি। এইটো আছিলে আমাৰ VOK ট্ৰফি আৰু সৃষ্টি কৰ ডিজার্ভ करे। मैं আগলৈকে तक कम कि बहुत आगे जाओ और बहुत नाम कमाओ, अपना माँ बाप का नाम रोशन करो, इसी तरह स्टार बनते रहो, क्योंकि स्टार जो होता है वो सबसे अलग होता है। और आज तुमने स्टार वाला काम किया, ये ट्रॉफी तुम्हारा है। कांग्रेचुलेशंस। तो अपना के जोर के हाथ सपोई बजाई दियो। और एक बात पूछना चाहता हूं मैं, इन्होंने भी मतलब मुझे आगे बढ़ाने के लिए बहुत हेल्प की एंड उनके लिए भी मैं आज इस स्टेज में खड़ी हूँ। तो मुझे ये ट्रॉफी मिला, बहुत अच्छा लग रहा है। ये चेक भी मुझे मिला एंड आई एम सो हैप्पी टू बी।